श्रीमद भागवत महापुराण सप्ता ज्ञान महायज्ञआ अदालगुरि जिल्लानि फासनै कुटियाव 5 एप्रिलनिफ्राय 12 एप्रिलसिम खुंनाय जादों। माजबादनि फासनैकुटि गामिनि दादिराम सयनासिफोरनि नखरजों खुंजानाय श्रीमद भागवत महापुराण सप्ता ज्ञान महायज्ञ स्थान प्रबज्ञनि जोबथा सानाव सुदामानि आखु आरो सुखदेव मुनिनि बिदाय भगवतआव फैनाय गासैबो सिबियारिफोरनि गोसोखौ बोनो हादोंमोन। 7 साननि जोबनायाव भागवत प्रभासकार अंतरराष्ट्रीय भागवत पंडित पुरुषोत्तम उपाध्याया खौरांगिरिफोरनि मोनसे सोंथियाव फिननाय होदोंदि सनातनी हिंदू धोरोमा बुहुमनि बयनिख्रुइ साबसिन धोरोम। भागवत महापुराण सप्ता ज्ञान महायज्ञनि खुंगिरि दादिराम सयनासिया सान हर मावसोमनायजों जाफुंसार खालामनायनि थाखाय बिथांमोनखौ साबायखर बावदों। सब चकित रह गए, देखते रह गए। কৃষ্ণ এই খাতিনিয়া ভাগৱত শ্ৰী দধিৰাম সন্যাসী দেৱে আয়োজন কৰা পৰিয়াল ইয়াত যি বিৰাট মানুহৰ সমাগম হ'ল সেইটো কিন্তু এটা ভাল এটা লক্ষণ। আমাৰ ইয়াত সনাতন ধৰ্মৰ কাৰণে মানুহ কেনেকৈ আগবাঢ়ি আহে আৰু এই জেগাটো আমি দেখিলোঁ যে এইটো এটা ঐতিহাসিক জেগা। ইয়াত বাণাসুৰ ৰজাৰ পৰা আৰম্ভ কৰি যি পুৰণি মন্দিৰবিলাক আছে সেইবিলাকৰ প্ৰভাৱৰ কাৰণে ইয়াত মানুহৰ আধ্যাত্মিক ভাৱনাটো বহুত আছে। আমি দেখিলোঁ ইমান মানুহ এজন প্ৰাইভেট ঘৰত ভাগৱত ইমান ডাঙৰ পেণ্ডেল ৰাজহুৱাটো ইমান ডাঙৰ নহয়। আমি দেখিলোঁ যে বহুত মানুহ দেখিলোঁ, হাজাৰ হাজাৰ 10,000 5,000 মানুহ আহে। আশ্চৰ্য হ'লোঁ, পিছত গম পালোঁ যে নহয় এই এৰিয়াটো এটা আধ্যাত্মিক এৰিয়া হয়। ইয়াত সকলোৰে মনত বিভিন্ন জনজাতি আছে। ইয়াত চাহ বাগানৰ আছে, অসমীয়া আছে, আৰু ৰাজবংশী আছে, নেপালী আছে, অসমীয়া সব মানুহ দেখি ইয়াত এটা মানে সমন্বয়ৰ এটা ইয়াত বাৰ্তা আমি গম পালোঁ। আৰু ইয়াত দেখি আমি আচৰিত হ'লোঁ। সকলোৱে বৰ ধৈৰ্যৰে আৰু বৰ আনন্দেৰে ভাগৱত কথা তেওঁলোকে শুনিছে। আৰু বিশেষকৈ আমাৰ ডেকা ল'ৰা চাম সিহঁতেও ভালকৈ শুনিছে। এনেই প্ৰায় ভাগৱতত বুঢ়া বুঢ়ী মানুহ থাকে, কিন্তু ইয়াত ডেকা ল'ৰা সৰু ল'ৰা ছোৱালী সকলোৱে শুনি প্ৰশ্ন উত্তৰত তেওঁলোকে ধুনীয়া ধুনীয়া উত্তৰ দিছে। আৰু তেওঁলোকে মনত ভাবি লৈছে যে এইটো বস্তুটো পৰা আমাৰ কিবা নহয় কিবা আমাৰ হৈছে। আমি আৰু এইটো গম পালোঁ যে আইসকল আৰু ভক্তসকলে বহুত ইয়াত আনন্দ অনুভৱ কৰিছে। আৰু ইমান বিৰাট আয়োজনত সকলোকে ব্যৱস্থিত ৰূপে আয়োজন কৰিছে, সেইকাৰণে বৰ ভাল লাগে। সমাপবাসী ৰাইজৰ কাৰ্যসূচী হিচাপে বুলিয়েই নহয়, আজি যেনেকৈ পূৰ্ণাহুতি হিচাপে মই মাজবাট ৰাইজক এটাই কথা ক'ব বিচাৰোঁ যে আপোনাৰ যি বেয়া স্বভাৱ, বেয়া মানে মানুহৰ স্বভাৱ সেইবিলাক খোৱা বোৱা হওক বা চৰিত্ৰ হওক, হয় নহয়, সেইবিলাক সকলোৱে পূৰ্ণাহুতিৰ লগতে সেইবিলাকো পূৰ্ণাহুতি হৈ যায়। আৰু সকলোৰে ঘৰত শান্তি হওক, মানুহে ভাল পাওক, আৰু ভগৱানৰ প্ৰতি ভক্তি হওক, আৰু সমাজৰ প্ৰতি এটা দায়িত্ব, নিজৰ ধৰ্মৰ প্ৰতি এটা দায়িত্ব, হয় নহয়। আমি যে এটা সনাতন এজন হিন্দু, কেনেকৈ আমি নিজৰ ধৰ্মক ৰক্ষা কৰিব লাগে আৰু কেনেকৈ নিজৰ ধৰ্মৰ মানুহক বেলেগৰ ধৰ্ম যাব দিব নালাগে। প্ৰায় বগানৰ মানুহবিলাকক বেলেগ ধৰ্ম টানি লৈ গৈ আছে। সেই বস্তুটো আমি ইয়াৰ পৰা আমি সকলোকে সন্দেশ দিব বিচাৰোঁ, আপোনালোকে এই বস্তুটো বান্ধি ৰাখিব আৰু কেতিয়াও বেলেগৰ ধৰ্মত গুচি নাযাব। আৰু নিজৰ ধৰ্মই হ'ল শ্ৰেষ্ঠ, আৰু ইতিহাসৰ আটাইতকৈ মহান ধৰ্মই হ'ল সনাতন ধৰ্ম, হিন্দু ধৰ্ম। আৰু আমাৰ শাস্ত্ৰৰ যিবিলাক মহিমা, যিবিলাক ভগৱানৰ মহিমা আছে, বেলেগ কোনো ধৰ্মৰ গ্ৰন্থত এনেকুৱা মহিমা পোৱা নাই। মহাত্মাবিলাকৰ পোৱা যায়, যেনেকৈ ভীষ্ম পিতামহৰ গাত বাণ লাগিছে, তেওঁ জীয়াই আছে ইচ্ছা মৃত্যুত, হয় নহয়, তেওঁ জ্ঞান দিছে, তাৰপিছত তেওঁ ইচ্ছা মৃত্যু। বেলেগ ধৰ্মত গজাল চজাল মাৰি বা এনেকৈ কিবা কিবি অলপ কষ্ট পালে মৰি যায়, হয় নহয়, সেইবিলাক হ'ল মহাপুৰুষ। কিন্তু এনেকুৱা মহাপুৰুষ আমাৰ ইয়াতো আছে। কিন্তু আমাৰ মহাপুৰুষৰ ওপৰত আৰু এজন ব্যক্তি আছে, সেইটো হ'ল ভগৱান। যি ভগৱানে আমাক গীতাৰ জ্ঞান দিলে, ভাগৱতৰ জ্ঞান দিলে, এই সকলো জ্ঞান যে আমাৰ ৰাইজে ধৰি ৰাখক, সেইটো মই ৰাইজক আগ্ৰহ কৰিছোঁ আৰু তেওঁলোকক আশীৰ্বাদ দিছোঁ। মাজবাটনিफ्राय जतिन नाथनि रिपर्ट NBT लाइव।